কিবা লাগিছে গাটো একদম ভাল নাই পোৱা দেই গোবিন মই আহিছিলো এইখন দেখোন বহিবই নোৱাৰা হয় ইমান গৰম বিয়া যোৱা নে তোৰ হয় দেই বেলেগ জ্বৰ দিছে বাবা বেয়া জ্বৰ দেই তোৰ ডক্টৰ দেখুৱাইছে না কি ক'লে ডক্টৰ ডক্টৰ ভাল হ'ব বুলি কৈছে কেইদিনমান লাগিব হেনো এই বুলিয়ে ক'লে মোক তোৰ বুজিছ এটা কথা তোৰ জ্বৰ এনেকৈ ভাল নহয় এই মোৰ ওচৰত ভাল বেজ এটা আছে এই বেজটোক খবৰ কৰিব লাগিব বুজিছ হয় নি তই কচোন খবৰটোকে তাক খবৰ কৰিলে তোৰ জ্বৰ ভাল হ'ব এইটো জ্বৰ হয় নি নহ'লে তোক নিবগৈ এইটো জ্বৰে তই তাক খবৰ কচোন যেনে তেনে ভাল হয় নেকি নহ'লেচোন ইদিনাখন বাঢ়ি গৈহে আছে জ্বৰটো একদম ভাল পোৱা নাই এইবোৰ একদম হৈ বিষ হৈ গৈছেও গাবোৰ একদম ল'ব পৰা নাই কিমানো বিচনাতে হৈ থাকিবি আৰু হয় হয় তই খবৰটো কচোন যেনে তেনে মই দেৰি নকৰোঁ বুজিছ অলপ বহিলৈ দেন তোৰ এতিয়া অৱস্থাটো চাই মই বেছি দেৰি নকৰোঁ হয় নি মই তাক খবৰ এটা কৰোঁগৈ যা তই খবৰটো কৰ বৰ ভাল বেজ তোৰ হাত দিয়াৰ লগে লগে ভাল হ'ব এই এনেই পইচা পাতি ল'ব নি পইচা কেইটকামান যাব খালি তোৰ কিমানমান ল'ব এই ল'ব কেইটকামান ল'ব তোৰ এতিয়া ডক্টৰৰ লগত দেখোন ধেৰ খৰচ হৈছে সেইটো তই দিবি আৰু মই কম নহয় তোক কেইটকা দিব লাগিব দেই তই প্ৰথমতে খবৰটো ক'বে যা ঠিক আছে মই যাওঁ এইটো কোন বৰ কোবা কবিকৈ মাৰিছে এইটো গোন্ধোৱা যেন পাইছোঁ দেই এই কুবিনক কিবা বেয়া পুথি দি থৈ যোৱা নাইতো মানুহটো ভাল নহয় নহয় নাই সুধিব লাগিব তাক গং উঠিছে বা ঠাণ্ডা লাগিছে এখন কিনো হৈছে বেমাৰ ভাল পাইছনে এই নাপোৱা দেই একদম ভাল পোৱা নাই বৰ জ্বৰ ডাক্তৰ ওচৰলৈ গৈছিলোঁ পাই দৰৱবোৰ সময়মতে খাই আছ নাই খাইছোঁ ভালহে পোৱা নাই দেই পিছে সেইটো যে ওলাই গৈছে সেইটো গোন্ধোৱা নহয়তো এই খবৰ ল'বলৈ আহিছিলে মোৰ ওচৰলৈ সেইটো আকৌ দুষ্ট বুদ্ধি ভঁৰাল তোক বেয়া বুদ্ধি দি থৈ যোৱা নাইতো নাই এনেই খবৰ এটা ল'বলৈ আহিছিলে পাই তাৰ কথাবোৰ নুশুনিবি ইমানটো বৰ ঠিক নহয় মই মাতিলোঁ সি মাত নামাতিলে নহয় একদম কোবা কবিকৈ মাৰি দিছে হয় নি মই আকৌ হয়নৰ দোকানলৈ আহিছিলোঁ বোলো তোৰ বেমাৰৰ খবৰটো লৈ যাওঁ পিছে কাম এটা কৰিবি যদি কাইলৈ মানলৈ বেমাৰটো ভাল নাপাওঁ মোলৈ খবৰ এটা দিবি ডাক্তৰ ওচৰলৈ আকৌ এবাৰ লৈ যাব লাগিব যাবি নি এই টেষ্ট পৰীক্ষা কৰিব লাগিব গম পাইছনে এনেকৈ বেমাৰ আজিকালি পটকৈ ভাল নহয় আৰু তই বেছি চিন্তা কৰি নাথাকিবি নহয় ইদিনাখনত কিদিনাখন বাঢ়ি গৈ আছে দৰৱ খাইছোঁ যদি ভাল পোৱা নাই নহয় একেবাৰে ভাল পোৱা নাই ভাত কেইটামান খাব পাৰিছনে পিছে নাই দেই একদম ভাত ইমানকেইটা খাইছোঁ ইমান তিতা কেনেকৈ খাবি হয় এণ্টিবায়'টিক দিছে পাই ভাল পাবি তই চিন্তা নকৰিবি বুজিছ এতিয়া মই যাওঁ আৰু যদি কাইলৈলৈকে ভাল নাপাওঁ মোলৈ ফোন এটা মাৰিবি হ'ব মই তোক ফোন এটা কৰিম বাৰু যাওঁ পিছে দেই যাওঁগৈ নি যাওঁগৈ দে আঁঠু অকণ ধৰি ল'বি দেই জানো তাইক কণী গ'ল আঠাত তৈ দিবলৈ ক'ব লাগিব পাই যাওঁগৈ চা যা নাই দেই ইয়াক ক'ব নোৱাৰোঁ কেনেবাকৈ আকৌ তাক লগালে ভাল পাওঁৱেই নেকি ডাক্তৰক দেখুৱাই থোন ভালেই পোৱা নাই সি জানি যাই মেলি দিলে কিবা এটা ভালেই পাওঁ নহ'লেচোন দৰৱ খাই ভালেই পোৱা নাই ইদিনাখন বাঢ়ি গৈহে আছে ভাল পোৱাই নাই কি হ'ব চাওঁচোন সি আহে নাহে আহিলে কিবা এটা হয় নেকি ভগৱানে কথা আৰু কন্যা ৰাখিবতো বহাল দেই বুলি 11-9 আছে মজা তাৰপিছত আহিলে তোৰ সিংহ কাম নাই সিংহ 2 ইনকম 2 খৰচ আলুগুটি কি কৈছ তই গোন্ধোৱা উঠাটো খাইছ কচোন বৰ ধুনীয়া খবৰ এটা লৈছোঁ তোলৈ বুজিছ নে তই বৰ ধুনীয়া খবৰ নহয় পিটন চিটন খোৱা নহয়তো এই নহয় পিটন নাখাওঁ শুনা ক মই ৰাখিবলৈ কেইটামান চাইছোঁ ক এইটো আমাৰ গোবিনৰ ভাগৰ জ্বৰ হৈছে গোবিন মানে গম পাইছ নাই এই গাঁৱৰ মোৰ মানুহ জ্বৰ আছে সাধাৰণ জ্বৰ
এই ডক্টৰ দুই এটা কিবা টেবলেট দিছে চাগে ভাল হোৱা নাই ভাল নহ'ব তই যাইব লাগিব এনেই পেৰাচিটামল এটা খুৱালে ভাল হৈ যাব ভাল হৈ যাব সঁচাকেনে অঁ তই গৈছিলি তাত মই গৈছিলোঁ অঁ মই কিন্তু কৈ থৈছোঁ তাক বৃহৎ জ্বৰ বুলি হয় নি এনেই পইচা কিবা কৈছিলি পইচা কথা পতা নাই তই পাতিবি গৈ মই পাৰিলে ভাল হ'ব জানো পাতিবি তই তই এনেই 2000মান ফোন কৰি দিবি অঁ 2-3 মান কৰিবি তোৰ মই অঁ তই এটা কাম কৰ কাইলৈ যাম বুলি ক'লি নেকি মই কাইলৈ তই যাবি বুলিয়ে কৈছোঁ হয় নি এখন দেৰি নকওঁ মই এইকেইদিন একদম ইনকম নাই একদম ঘৰত বেকাৰ বহি আছোঁ অঁ গম পাই নাই মাইকী মানুহ কিমান গালি শুনিবি সেইপিনে 2000 ওলালে কিবা এটা কামত দিবি তই 1000 মই 1000 হ'ব পিছত বিল হ'ব নি এই লৈ যাম ব'ল ৰাস্তাটো পাম ব'ল কিন্তু পেৰাচিটামল এটা আছিলে আজি হ'ল বাৰু কেইদিনমান পেৰাচিটামল এই একো নহ'ব খুৱাই দিম ব'ল পাৰিলে মিলাই অঁ ভাল হৈ যাব এইখিনি ইনকম বোলা বস্তু একদম নাই বোলো হৌৰা ৰত্নমা মই এইপিনৰ পৰা আহিছোঁ আৰু পালোহি ন আহক আহক ব'লা গৃহস্থ মাত লগা নহয় দেই পিছে হেৰি নহয় তুমি যোৱা মাত খাই লগোৱা দেই ব'লা ব'লা এই কোনোবা কওক কৰিছ এইখিনিয়ে যাইলে তোৰ মানুহটো ভাল নহয় অঁ হয় কথা তই টেবলেটটো তোৰ ওচৰত আছে নে মোৰ ওচৰত আছে মোৰ ওচৰত নাই তোমাৰ ওচৰত অঁ এইটো টেবলেটটো তই ভিতৰলৈ গৈ পানী এগিলাচত মিলাই লৈ মই যাই থাকোঁ তই মিলাই আনিম পাৰিবি ঠিক আছে তুমি যাই থকা অৱস্থাতে মই পানী খুৱাই দিব লাগে বছ ঠিক আছে মই ক'ত এইখিনি ভাল কৰিব এইখিনি ৰাস্তা পৰা কাটি আনিছোঁ ব'ল ঠিকে তোল ভাল ভাল চিন্তা নকৰিবি দিয়ক বহকচোন ওচৰত বৰ গৰম দেই গৰমটো চাওঁ চাওঁ হাতখন দিয়া তোমাৰ লগ লগহে বাকী আছে ডক্টৰ ওচৰলৈ কেইবাৰ গ'লা এই ডক্টৰৰ ওচৰলৈ 5বাৰ মান গ'লো পাই 5বাৰ গ'লা ন অঁ এতিয়া অকণো ভাল পোৱা নাই ভালটো পোৱা নাই দেই ক'ত ভাল পাবা তোমালোকৰ অকণমান আউটৰ প্ৰব্লেম আছে তুমিতো হিচাপমতে খতমেই হ'ব লাগিছিল এই মকৰা জ্বালাই অলপ ধৰি ৰাখিলে বুলি আমাৰ পূৰা আউটৰ ডিষ্টাৰ্ব আছে দেই এই গুন্ধুৱা অঁ আছ আছোঁ চাওঁ এটা কাম কৰা হয় দিয়ক এই আগতে প্ৰব্লেম আছে অলপ পইচা অলপ দিলা পইচা কেইটামান দিলোঁ দেই 12,000 মান টকাই দিলোঁ 12,000 এতিয়া আমি কিমানত কৰিম 2,000 এতিয়া আমি 2,000 তোমাৰ কাম কৰি দিম হা তোমাৰ 10,000 টকা এনেই অভাৱ দেই বেমাৰটো ভাল হ'লে হয় 2,000 টকা দিম বাৰু বেমাৰটো ভাল হওক খালি আৰু বেমাৰ অঁ আমি ওলাই যোৱাৰ লগে লগে আমাৰ লগত বেমাৰ লৈ যাম চাওঁ তুমি বহি দিয়া দেউ বেলেগ অঁ চাওঁ অকণমান এইপিনে এইপিনে ঐ বন্ধুৱা মাঠিয়া তুমি একদম ওপৰ নাচাবা দেই অলপ যোৱাৰ পিছত মই তোমাক পানী অলপ দিম খাব হা দেউ যেনেকৈ কৈছে তেনেকৈ কৰিবা দেই ওম ওম গিলি 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 ফুট মাতটো টানকৈ পৰিলে ওম গিলি 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 ওম গিলি 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 ওম গিলি 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 চবটো নমাই নাই নাই একদম মৰব পালে আৰু অলপ বাকী ওলাই গ'লহেঁতেন চব ভালকৈ ওম গিলি 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 ওম গিলি 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 ওম গিলি 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 পানী এগিলাচ খাব লাগিব দেই পানী এগিলাচ খাব লাগিব ওম গিলি 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 ফু 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 ঐ গুন্দুৱা ঔ আৰু পানী এগিলাচ না পানী এগিলাচ ওম গিলি 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 খালো ফু চাওঁ তুমি এইপিনে ঘূৰা অকণমান বহি লয় তোমালোকৰ প্ৰব্লেম আছে দেই এবাৰ নামি যাব তুমি টেনশ্যন নল'বা মই তোমাক কৈছোঁ নহয় আমাৰ লগত জ্বৰ যাব লাগিব একদম ধুনীয়া খালা
গোবিন্দ ল আৰু বেছি দেৰি নকওঁ তই বাকীখিনি কথা কৈছিলি নাই কৈছিলো কৈছিলে আকৌ কৈছিলা এই মই গাঁৱত থৈ দিছোঁ পাই অঁ দেৰি নকৰিবা দেৰি নকৰা দিয়া হ'ব গম পালোঁ 2 তুমি একো চিন্তা নকৰা দেই জব আমাৰ লগত আহি আছে আজি ফোনো এটা অহা নাপায় কি হ'ব আজি দিনটো বেকাকৈ যাবগৈ নিব এই গোন্ধোৱাটো নহয় আজি দুদিনমান তাৰ খা খবৰ একো পোৱা নাই দেখোন কিবা বেয়া পাইছে নি বাৰু লৈ চেঙা দাদি অঁ গোন্ধোৱা হেৰি আছা তোৰ নাম লওঁতে ওলালি বহ নাম লওঁতে ওলালেহি নহয় নাই ঠগি লাগিলে মোক কি চকিলেনো হয় সেইদিনা টকা 2000 তুমি পাই নাই এতিয়া যে 1000 মোক দিয়া নাই তোক দিন নহয় তই ঠাণ্ডা কিবা খবৰ পাইছ নি কি কিবা খবৰ পাইছিলো আকৌ খবৰ লাগে তোমাক তোৰ মানে পইচাটোৰ কাৰণে তই খং উঠি আছে ন অসমতে এজন সেইদিনা তুমি ক'লা মই দিমগে বহুত ঠিক আছে ৰাস্তাতে দিম তোক লগ পোৱা নাই মই হেৰি কৰিবি আকৌ তই এইবোৰ খং চং নকৰিবি আকৌ তই মই দুয়োটাইহে প্লেনটো কৰোঁ ন এই খবৰ এটা আকৌ উলিয়াই আজিৰ দিনটো এনেই আছোঁ মই বেকাৰ আছোঁ নাই খবৰ চবৰ নাই নাই কেলৈ উলিয়াই বেয়া খবৰ চবৰ নাই হেৰি কৰ মই তোলৈ থৈ দিছিলোঁ এতিয়া কি এইটো দিলে নহ'ব ন আৰু কি নাই তোমাক মই দেখোন পাতিছিলোঁ এতিয়া তোমাৰ 1000 মোৰ 1000 ইছ তই সেইটো ক'লে নহ'ব নহয় গোটেই মেইন লিডটো মই ল'ম আৰু তই বিলৰ মানে কমটি যাইছোঁ নি এখন মই যে পাহাৰ বগা বিলঙনি কাটি আনি দিছোঁ তোমাক অঁ সেইকাৰণে তোক মানে 50-50 লাগিব নেকি লাগিব ন তই এটা কাম কৰ তই বেয়া নাপাবি 50-50 নহ'ব 60-40 হ'ব যদি হ'ব তই মোৰ লগত কামত জইন কৰ নহ'লে তই নহ'ব কি সেনাই ক'লা তুমি দেচোন সঁচাই ক'লা সঁচাকৈ ক'ল এইটো লোৱা তুমি কেলৈ এই লোৱা আৰু তুমি ক'বলৈ গ'লে হেলমেট পিন্ধি যাবা নাই তই বেয়া পালি ক'লো তোমাক মই নালাগে মোক পইচা এই গোন্ধোৱা শুন কথা তই এইবাৰ কাৰণে এইটোকে ল পিছত মই মিলাম আকৌ এইবাৰ কাৰণে এইটো ল নালাগে মোক পইচা হা নালাগে তই সঁচাকৈ বেয়া পাইছ মই বুজি পালোঁ তোমাক হা মই তোমাক বুজি নাপাব নাই ধেৰ বুজি পালোঁ দেই ততকৈ খংটো নকৰিবি মই জানো চা এইটো গৰুকে নহয় বেয়া পালে নি বাৰু সি বাৰু কথাবোৰ জনাজান কৰি দিব নি আকৌ বেচাৰে 500 টকা লৈ নহ'ল দাম কথাও দেই 500 টকা ল'লে সি যদি মানুহ চানুহ লগাই পিঠাব নিব হ'ব দে জানিছা নহ'লেও হ'ব দৰকাৰ হ'লে হেলমেট পিন্ধি যাম তেওঁ বেজালি কাম কৰিহে আহিম দেই বহিছে গোন্ধোৱা নমস্কাৰ দেই বা গোটৰ মুখৰ দাম ন নক'ব কি ক'ব কি কাৰণে ওলালে সি কোৱাচোন ই কথা এটা জনাবলৈ ওলালোঁ সি আপোনাক এনেইতো নাহোঁ সি লাভ নিদিব শুনক কওক সেইদিনাখন যে মই যে আপোনাৰ আগেদি যে পাৰ হৈ গৈছিলোঁ ময়ে আছিলোঁ মই গম পাইছোঁ ন সেইটো তই হবি বুলি বুজিছে পিছে কেলে সেইটো ৰূপ ল'বলগীয়া হ'ল সেইদিনা এই নক'ব কৈ গৈছোঁ আপুনি শুনি যাওক মোক গালি নাপাৰিব খালি দেই একদম সঁচা কথা এইটো নকৰিবি তোৰ এইটো খাপ নাখায় তই যিটো মানুহ লগ লৈছ সেইটো নকৰিবি এই শুনক হেৰি নহয় আমাৰ যে চেঙা টপা এতিয়া বেজ হৈছে নহয় তোৰ বন্ধু নহয় জানো মোৰ বন্ধু আছিলে একে নহয় অঁ বেজ হৈছে নহয় সি সেইদিনা আমাৰ ইপাৰ যে গোবিন তাৰ জ্বৰ হৈছিলে গম পাওঁ নহয় মই কালি গৈছিলোঁ তাৰ ওচৰতে অঁ তাৰপৰা সি সেইদিনা বিলমণিলৈ যাইছে নহয় খুব ময়ো গৈছিলোঁ আৰু লগত তাৰপিছত মই কৈ গৈছোঁ আপুনি শুনি যাওক তাৰপৰা যাইলে কিবা টেবলেটো খুৱাই দিলে জ্বৰটো ভাল হ'ল তাৰপৰা সি পইচা ল'লে তাৰপৰা 2000 টকা তাৰপৰা 2000 টকা ল'লে মই প্ৰথমে বন্দবস্ত কৰিছিলোঁ বাৰু তাক খালি মোক ঠগিলেহি তহঁতেতো একেটা নদীয়ে পানী যোৱা চেঙাই তই চাচোন কথা এটা গোবিন হ'ল তোৰ লগত পঢ়া হয়নে এতিয়া চেঙা হ'ল 60 বছৰ ওপৰ তই লগ ল'ব লাগে কাৰ লৈছ এতিয়া মানে পস্তাইছ নেকি নাই ককাইটো হেৰি নহয় মই নিজে ভাবিলোঁ তেনেকুৱা কাম কৰাটো মোৰ ভাল হোৱা নাই কোনোবা দিনা মই বহুত ডাঙৰকৈ পিটন খাব লাগিব ক'ৰবাত গৈ সেইকাৰণে মই আপোনাক কৈ দিছোঁ মানে জনা শুনা মানুহ আপুনি উঠা কওক মোক উঠা কওক তাক কি কয় আপোনালোকে কওক দেই তাৰমানে আজি কি হ'ব কথাটো তই মোৰ লগত থাকিবি অঁ তাক ধৰিব লাগে ঠিক আছে আজি ক'ত আছে আজি সি চাইকেল লৈ যোৱা প্লেন বনাই আছে কাৰণ কেলে
স্কুটি লৈ গ'লে মানুহে গম পায় বুলি সি ৰাতি আজি চাইকেল লৈ যাব আপুনি তাক গোবিন্দৰ ঘৰত একদম নিশ্চয় পাব ঠিক আছে মই এতিয়া গোবিন্দৰ ঘৰলৈ এতিয়া যাওঁ অঁ তাক আজি হাতে লোটে ধৰা পেলাম মই গৈ আছোঁ পিছতে মই গৈ তই আছোঁ এতিয়া বল মোক গৈ আছোঁ অঁ আচ্ছা কথা সেইটো তেতিয়াহ'লে ন বেজালি কৰক ঐ বেটা মোবাইলটো দেচোন ঐ দে দে অ' বেটা বেছিকৈ বাঢ়িছে তই যাগে যা জ্বৰতহে অটো হ'ব যা দেউলহে ফোন এটা কওঁ কি হৈছে ন হেল্ল' অঁ দেউ নি বাৰু এই জ্বৰটো অকণমান ভাল পালোঁ বিষটো যে বেছি হৈছে মোৰ আকৌ বিষটো একেবাৰে ভাল পোৱা নাই একদম ভাল পোৱা নাই দেই জ্বৰটো অকণমান ভাল পাইছোঁ আপুনি এপাক আহিব নি আজি অঁ কওকচোন অঁ এই বিলঙনীয়ে যোৱাৰ পৰা বেছি বিষ হৈছে নি বাৰু একো নাহো মই তোমাৰ কাইলৈ মই গৈ আছো ৰাতিপুৱা ক'ব নালাগে তুমি এটা কাম কৰা টকা 1000 তুমি থৈ দিয়া এই দুভাগ মই আনিবলৈ পাৰি কিনিবি হ'ল হয় নি ক'লা অঁ দহভাগ আহিলে বাৰু দহভাগ এই কঁকাল বিষৰ নলয় হয় নি আহকচোন আপুনি বিষটো বেছিকৈ ধৰিছে বিষ একেবাৰে গাড়ী মুহি চব বিষ হৈ গৈছে অঁ দেই টকা 1000 কিন্তু গোটা টকা হ'ব দিয়ক আপুনি আহকচোন বাৰু ঠিক আছে বেলেগক নক'বা অঁ হ'ব দিয়ক গোন্ধোৱা আৰু তোৰ চেঙা ইহঁত দুটা নলে গ'লে লগা বন্ধু আজি গোন্ধোৱা আহি মোৰ আগত যে ইমানবোৰ কথা ক'লে তাৰমানে ইহঁতৰ পুৰা পিঠা জুই লাগিলে এবাৰ ন আৰু ইহঁত দুটাই বহুত দিন গাঁওখনত অন্ধবিশ্বাসৰ এই বীজবোৰ সিঁচি পৰিছে মইতো আৰু এইবোৰ হ'বলৈ দিব নোৱাৰিম এইবাৰ গোন্ধোৱাক লগত লৈ হ'লেও এই চেঙা টপাক হাতে লোটে ধৰা পেলাব নহ'লে নহ'ব আজি ব্যৱস্থাটো ল'ব দেউ ভৰিতে ধৰিলে যে ভৰিত মানে তোমাৰ মোৰটো দেখোন সেইদিনাখন এইপিনে আছিলে আকৌ এতিয়া আজি এইপিনে ওলা দেউ যে সিফালে ঘূৰি আছে তোমাৰ পিনে মোক কৈ আছো চোলাটোহে ওলটাকৈ পিন্ধাই নাই কি ক'বা তুমি যেনেকৈ ফোন কৰিলা চাবলৈ নোৱাৰো বুজিছা ভয় নকওঁ চোলাটো ওলটাকৈ পিন্ধি আহিলোঁ হ'ব দিয়া সেইবোৰ হ'ব দিয়া তুমি এটা কাম কৰা শুই দিয়া মোকাল বিষটো লৈ লগতে লৈ যামগৈ গৰু মানুহ থোৱা নাই অঁ থৈছোঁ বাৰু চোলা কি চাবা হয় আছে ন সেইদিনা জ্বৰটো লৈ গৈছোঁ বাৰু লগতে এই অকণ থাকি গ'ল আকৌ খেলি মেলি হ'ল উৎপাত হ'ল মোকাল বিষটো লৈ যাম দেই অকণমান ভাল লাগিছে নে বাৰু হ'ল দেৰি নকৰা এইখনটো মই চিনি পাইছোঁ এইখন চেঙা চাইকেলে হয় তাৰমানে গোন্ধোৱাই কোৱা কথাটো মিছা কথা নহয় এই দিনত স্কুটি লৈ আহে আৰু ৰাতি আহিলে চাইকেল লৈ আহে এই বেজালি কৰিবলৈ আৰু জেগা নাপালে আজি তাক হাতে লোটে ধৰা পেলাম গোবিন্দ অঁ সোনকাল কৰা এই অৰিহণাটো দিয়া ৰ'বা দিছোঁ ৰ'বা পটাপট দিয়া অঁ এইটো লওক 1000 আছেনে 1000 আছে অঁ দি দিলা যে পইচাটো বেজালি পইচা কেলৈ উলিয়াইছেনো এই তোমাক দিবলৈ আকৌ তুমি বিচাৰিছিলা
কি চলি যায় এইবোৰ যত অকণ অ' কমিছে দা। এই খবৰ যা এফালে। এটা ল'বলৈ আহিলোঁ অঁ চেঙা নহয় জানো মই অঁ আহিছিলোঁ পৰহিও আহিলোঁ গম পাওঁ তাৰপিছত বোলো আজিও খবৰ এটা লৈ যাম বেজালি নহয় এনে খবৰ এটা ল'বলৈ আহিছোঁ গোন্ধোৱাই মোক গোটেই কথাবোৰ ক'লে কোনে গোন্ধোৱা কি ক'লে চিনি নাই পোৱা গোন্ধোৱা ক'ত পাবি এতিয়া চিনি গোন্ধোৱা পিছে বেমাৰ ভাল কৰিব পাৰিল নাই অকণমান জ্বৰটো কমিছে আৰু ন কমিছে ন মই আকৌ আহিম কাইলৈ মানে দেই এক মিনিট মই নিজৰচোন 133টা বেমাৰ সেইদিনাখন প্ৰেছাৰ চুগাৰ কাৰণে হস্পিটেলত এসপ্তাহ থাকি আহিল বোলা বাহিৰৰ পৰা আহোঁগৈ তেতিয়া বহ বহ কি কৰিলে তই মানুহটো চিধা হবি কচোন হ'ল দেই হে এটা সময়ত চুৰ কৰিলি খালে আৰু আজি গাঁওখনত কাৰো ঘৰ বস্তু নাথাকে বাহিৰত এতিয়া বেজালি তুমি শুই দিয়া অকণমান শুই দিয়া শুই দিয়া হে শুই দিয়া দুইটা বাহিৰলৈ যাম বোলে ঠাচকে মাৰি দিম চব বহ হে কেলৈ তোক আৰু কি কৰিলে তই চিধা হবি কচোন কাইলৈ তোৰ ওপৰত মিটিং দিম গাঁৱত ৰাজহুৱা মিটিং হ'ব বেজালি কৰ হে চাওক মই একো কোৱা নাই খবৰ ল'বলৈ আহিছোঁ নাই কৰা বেজালি নাই কৰা না কোৱা ডাক্তৰ নাই হোৱা না কোৱা হে না কোৱা নিজৰ বেমাৰকেইটা আগে ঠিক কৰি ল'ব মই এই দোকান আহিছিলোঁ দোকানৰ পৰা বোলে এনেই খবৰটো লৈ যাওঁ গোবিন্দৰ আজি দুদিনমান হ'ল পৰি আছিলে বুলি খবৰ পালোঁ এতিয়া দেখিলি বেজৰ নাকত খৰ ই আকৌ বেমাৰ ঠিক কৰিবলৈ আহে ৰ বহ কাইলৈ মই গোন্ধোৱা পাছত লগ পাই থৈছোঁ সিও আহি আছে তই অকণ বহ কাইলৈ বেছি বলচ নকৰি মানুহে গম পাব চাই নিম বহ বৰ গৰম উঠিছে বহ 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 মই গোন্ধোৱা মাতি আনিম তই গোন্ধোৱা সেইটো চা বহি আছে চেঙা এই চেঙা এইটো মই গোন্ধোৱাক লগত লৈ আনিলোঁ আৰু এটা কথা নাই তই চব কলি কি ক'লি এই হেলমেটটো কেলৈ লৈ আহিছ তইতো চাইকেল লৈ আহিছিলি নহয় গধূলি একো নহয় সেইবোৰ কথা নকবি গধূলি মই চগাবোৰ বৰ চকু শুনাইছোঁ চগা চাইকেল চলোৱা মানুহক হেলমেট নালাগে নহয় এনেই বোলো আৰু এই মোনাত কি আছ এই নৰসিংহ পাত দিছিলে না নৰসিংহ নহয় ককাইদেউ এইখিনি বিলনি হয় মই কাটি এইখিনি সেইখিনিকে লৈছে সিহঁতৰ বেপাৰ দেখিলি টকা 5 টকা বহুত কলি ঐ আজি এই 21 শতিকাত এই বেজ বেজালি কৰিবলৈ তহঁতৰ অকণো লাজ লগা নাই নে এই মানুহ গৈ চন্দত কেনেবাকৈ থাকিব পাৰিনি তাকে চিন্তা কৰিছে হওক কাইদেউ হয় হে হয় কোৱা তই এটা লাজ লগা নাই এতিয়া এই তোৰ পৰা কিমান খালে এতিয়া পইচা এহেঁতে মোৰ পৰা 2000 টকা ল'লেই লাজ লগা হয় নাই কি? টপা তোক মই এই বেমাৰী মানুহ হ'বনে তোমাক দিম যে তোক মই চাই আছোঁ ৰ বেমাৰটো অকণ ভাল পাবলৈ দে হিচাপ মতেতো তহঁতৰকেইটাক এই ৰাজহুৱা সভা দি আঁঠু কঢ়াব লাগে হে বিলঙনি কোবাই চিঠি চাল ছিঙি দিব লাগে ভুল হ'ল ভুল হ'ল ভুল হ'ল বহুত ভুল হ'ল আমাৰ আৰু আজিৰ পৰা আমি এনেকুৱা ভুল নকৰোঁ আৰু এই গোবিনটো আমাৰ গাঁৱে লগৰে কিন্তু উপায় নাই কৰিবলগীয়া হ'ল আৰু নেক্সট বাৰ পৰা আমি নকৰোঁ তোৰ পৰা মই লাজ পাইছোঁ ঐ আগৰ ককাইদেউ লাজ বৰ বেছি আগৰ সেই কামকেইটাত যে ককাইদেউ পইচা এৰি লৈছে মোৰ পৰা সমানে সমানে হ'ব এইটো আগত দুখ ঠেলিব নালাগে আচলতে তহঁতি দুইটা দুখ কৰিছ আৰু বৰ্তমান সময়ত মানুহে এই বেজ বেজালি কৰি জীয়াই থাকিব নালাগে এইবোৰ বৰ অন্ধবিশ্বাস বুজি পাইছনে এতিয়া মানুহ পঢ়া শুনা হ'লি নহয় মই এওঁ যে জ্বৰটো যে ভাল হ'ল যে পেৰাচিটামল এটা খুৱাইছে এতিয়া বুজি পালি আৰু তয়ো হয় বেমাৰ হৈছে ডাক্তৰ ওচৰলৈ যাব লাগে আৰু গৈছিলি নহয় আৰু মই তোক কৈছিলোঁ ডাক্তৰ ওচৰলৈ লৈ যাম বুলি নিশ্চয় বেজক মাতিলিগৈ কি ক'বা আমি আজিৰ পৰা ক্ষমা খুজিছোঁ আপোনাৰ ভৰিতে ধৰিছোঁ আৰু দেই ভৰি থ'ব নালাগে চাওক বয়স গৈ নাই মৰিব হ'ল হে কাম আকৌ এইবোৰ কৰিছোঁ আজিৰ পৰা আমি নকওঁ আৰু বন্ধুৱা ব'ল মইতো ইনেও নকওঁ মই আজিৰ পৰা ককাইদেউৰ লগতে নহওঁ হা যা যা তই পাৰিলোঁ আজিৰ পৰা নকওঁ এইটো লগত লৈ যা। নকৰিবি দেই আজিৰ পৰা এইবোৰ কাম নকৰিবি তহঁতি এইবোৰ কাম একদম ভুলত নকৰিবি আৰু মোৰ পইচাকেইটা সোনকালে ঘূৰাই দিবি মই কাইলৈ দিম আপোনাৰ পইচাকেইটা মোৰ পইচাকেইটা লাগিব হাজিৰা কৰা পইচা মোৰ পইচাকেইটা মানে খৰচ কৰিলোঁ অঁ মই হাজিৰা কৰি হ'ব। মই তোমাৰ পইচাকেইটা দিম অতি সোনকালে পইচাকেইটা ঘূৰাই দিবি মই হাজিৰা কৰি হ'লেও দিম হ'ব যা যা, আৰু নকৰিবি আৰু যা নাই ব'ল ব'ল তোৰ আগৰ পইচা হিচাপ আছে ব'ল যা যা হাজিৰা নালাগিবি কেইটা দেই আগৰ পইচা দিবলৈ আছে বহুত দিবলৈ আছে দেখিলি অন্ধবিশ্বাসে মানুহক কি কয় নকবা দেই গাটো যদি ভাল নাই পোৱা কাইলৈ মোৰ লগত হস্পিটেললৈ আহিব লাগে নাই এইবোৰ হোৱা দেখি আৰু জ্বৰ হৈ থকা নাই আৰু দেই মোৰ এতিয়া ভাল পাইছ একদম কৈছোঁ নহয় বাৰু হ'ব ময়ো যাওঁগৈ যোৱাগে যোৱা দেই যোৱাগে যোৱা